हेलो फ्रेंड्स वेलकम बैक टू माय चैनल। तो मोर चैनलर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। তো আজি মানে ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰা নহল আৰু ভাবিলো আবেলিলৈকে ষ্টাৰ্ট কৰি দিও। আৰু মই এঠাইলৈ যাব ওলাইছো, মানে ক'ত যাম কৈ দিছো ৰব। মানে সেইদিনা বানপানী ব্লকটো যে আছিল সেইটো ব্লকত কৈছিলো যে আমাৰ ওচৰৰে এঠাইত মানে মথাউৰি ভাঙিছে বুলি। তো মানে বহুত বেয়া লগা অৱস্থা আৰু তো ভাবিছো একো সহায় কৰিব নোৱাৰিলো, এবাৰ যাই আহো। তো শক্তিটো নাই সহায় কৰিব পৰাকৈ, তো পাৰিলে কৰিম কেতিয়াবা আৰু ভাবিলে আপোনালোককো লৈ যাওঁ লগতে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাই থাকক, বেছি দেৰি নকৰি ভিডিঅ'টো বলক। আৰু আমি মানে যাম পিলপিলিত। তো পিলপিলিখন আহিব মানে মামীহঁতৰ তালৈ, মামীহঁতো যাব আৰু মামীহঁতৰ বাবু যাব, আমাৰ মা যাম আৰু ময়ে যাম। তো দেৰি হ'ল বাৰু, অকণমান সোনকালে যাব লাগিছিল আৰু তাহাঁতৰ ঘৰলৈকে ফাৰ্ষ্ট গৈ লওঁ। ফাৰ্ষ্ট গৈ লৈ কিনে পিলপিলিত বহি কিনেহে আপোনালোকক লগ পাইছোঁ। তো বলকচোন যাওঁ। আৰু আমাৰ এইটোক চাকচোন মানে বহুত দুষ্ট হৈছে, আৰু মই মানে যোনপিনে যাওঁ সোনপিনে পিছে দৌৰি আছে আৰু এইমাত্ৰ যাবলৈ ওলাইছিলোঁ, তাৰপিছত সিও মানে পিছে পিছে দৌৰি আছে। তো দেউতাও ঘৰত নাই, এতিয়া ক'ত থৈ যাওঁ চাওকচোন, লৈয়ে যাওঁ নেকি আকৌ। আপোনালোকক খাই গৈছে আজি প্ৰথমবাৰ ওলাইছেতো। A few moments later. তো এতিয়া আমি পিলপিলিত বহি ল'লোঁ দিয়ক, আৰু যাই কিনে লগ পাইছোঁ বহুত শব্দ মানে ইয়াতে। তো আমি আহি পালোঁ দিয়ক, আৰু এই মানে ফাৰ্ষ্ট পাইছোঁ, তাৰপিছতে মানে কেমেৰাটো কৰিব লৈছোঁ। আৰু চাওকচোন একেবাৰে কেনেকুৱা অৱস্থা হৈ গৈছে, আপোনালোকে নিজে চাওক। আৰু এইটো ঘৰৰ মানে অৱস্থা নাই, গোহালি আছিল চাগৈ, আৰু টিংপাত আহি কিনে একেবাৰে মাটি চুইছে। আৰু চাওকচোন মানে নদীৰ মাটি গৈ কিনে চোতালত একেবাৰে জমা হৈ গৈছে, ঘৰৰ ভিতৰতো সোমাইছে চাগৈ। তো ভিতৰলৈ নাযাওঁ বাৰু, তো চাই থাককচোন আগলৈ। আৰু যোনফালেদি মানে ভাঙিছিল মথাউৰিটো সেইখিনি ঠাই হ'ল এইখিনি, আৰু 200-300 মিটাৰ মানে হ'ব চাগে, ইমান ঠাই মানে একেবাৰে নদীয়ে মানে মোহাৰি লৈ গৈছে। আৰু চাওকচোন কিমান ঠাই হ'ব আপোনালোকে অনুমান কৰক বাৰু, মই অনুমানিকভাৱে কৈছোঁ, ভালকৈ নাজানিম বাৰু। আৰু একেবাৰে খহাই লৈ গৈছে, আৰু আগলৈ গৈ চাওঁ অকণমান, বলকচোন আপোনালোকেও। আৰু এতিয়া চাওকচোন নদীৰ পানী মানে খুব কম আছে আৰু শান্ত একেবাৰে চাওক। আৰু এইটো নদীয়ে যে এখন গাঁও এনেকৈ ধ্বংস কৰি দিব পাৰে মানে ভাবিব নোৱাৰা অৱস্থা। তো চাই লওকচোন। আৰু এইটো হ'ল মথাউৰিৰ নিচে কাষৰ ঘৰটো। তো চাওক আপোনালোকে নিজ চকুৰে কিমান গছ গছনি মানে ঘৰত পৰিছিল চাগৈ, মানে দেখিলে গম পায়। আৰু মাটি চাওকচোন, মানে কিমান মাটি আহিছে, যেন মথাউৰিহে যেন তুলিব, ঘৰৰ একেবাৰে মানে টিংপাতে চুব লৈছিল। আৰু ভিতৰতো চাগে সোমাইছে, ভিতৰত তলা মৰা আছে সিহঁতৰ, তো যাব নোৱাৰিম। আৰু এইপিনে চাওকচোন গোহালি আছিল চাগে, গোহালিটো মানে ভাঙি গৈছে একেবাৰে। তো গছ গছনিবোৰ চাওক। আৰু ঠিক তেনেকুৱা একে পৰিস্থিতিৰ সন্মুখীন হৈছে এইঘৰ মানুহো। তো চাওক কেনেকৈ চুৰমাৰ কৰি লৈ গৈছে, এখন ঘৰ সাজোতে কিমান সময় লাগে, তাৰপিছত এনেকৈ চুৰমাৰ কৰি লৈ গ'লে কেনেকুৱা লাগে, তো বুজি পাইছে আপোনালোকে। আৰু ৰাস্তা চাওকচোন, মানে ৰাস্তা এনে কি মানে ধৰিব নোৱাৰা অৱস্থা। আৰু এইবিলাক ঘৰ আছিল কোনোবাৰ, তো ভাঙি একেবাৰে মানে বাঁহ বেতখিনিহে মানে ওলাই আছে, ঘৰ আছিল নে কি আছিল মানে চিনিব নোৱাৰি আৰু। তো চাই থাককচোন আগলৈ, মানে দেখুৱাব পাৰে মানে। আৰু থিয়াৰি থকাটো সেইটো পাকঘৰ আছিল, মানে যাবাৰ বান্ধি এইটো হৈছে একোৱে নাই। মোৰ ধান বহুত ধান আছিল, 50 মান ধান গাৰ খাই গ'ল, গা খাই মানে উৰিয়াই দিছিল পানী, কেতিয়াও বনা নাই এটা চব ফালি নি। আৰু এইপিনে চাওকচোন চোতালত একেবাৰে মানে পুখুৰীৰ নিচিনা হৈ গৈছে, খান্দি লৈ গৈছে পূৰা। আৰু ঘৰৰো অৱস্থা নাই। আৰু এইপিনে গোহালি চোহালি আছিল চাগে, কাৰ কি ঘৰে আছিল নে কি মানে চিনজাপ নোহোৱা হৈ গৈছে। তো দেখিছে ইয়াত মানুহ থাকিব লগা অৱস্থা হৈছে, মানে মুখেৰে একো কথা ক'ব নোৱাৰা হৈ গৈছোঁ। কি ক'মতো, দেখিলে চবখিনি মানে দেখুৱালে আপোনালোকক, মানে আৰু কেনেকুৱা অৱস্থা ভিডিঅ' কৰিবলৈ মানে বেয়া লগা হৈ গৈছে। তো হ'লেও মানে যিমানখিনি পাৰি আপোনালোকক দেখুৱালোঁ। তো আহক সহায় কৰক সকলোৱে, আৰু অকণমান আগুৱাই যাই চাওঁ বাৰু আগলৈ কেনেকুৱা আছে। মানে কাৰো লগত এনেকুৱা নহওক, মানে এনেকুৱা পৰিস্থিতি মানে ভাবিব নোৱাৰা অৱস্থা হৈছে আৰু কি ক'ম। তো চাওকচোন, এইটো এতিয়া নদীততো পানী নাইয়ে, কিন্তু তেতিয়াতো গললৈকে আহিছিল বোলে। তো চাই থাকক ভিডিঅ'টো।
আৰু এইঘৰ মানুহৰ তাতো চাগে বেছিকৈ ধাৰ পৰিছিল পানীৰ, সেইবাবে একেবাৰে অৱস্থা নাই ঘৰৰ, আৰু ভিতৰৰ বস্তু বাহানি সকলো ধ্বংস। তো কি ক'ম আৰু মানে ক'বৰ মানে ভাষা নোহোৱা হৈ গ'ল। আন্ধাৰে হৈ গ'ল, সেইবাবে ঘৰলৈ যাবলৈ ওলাই আহিলোঁ। আৰু এইপিনে চাওক না, মানুহ চকটোত মানে মানুহ ভৰ্তি হৈ আছে, আৰু এইটোত চাগে ৰিলিফৰ বস্তুবিলাক মানে যোগান ধৰি আছে। তো মানুহবিলাক ইয়াতে থাকে আৰু তো অলপ ভালকৈ দেখুৱাই আছোঁ। তো এইপিনে পানীৰো যোগান ধৰিছে, আৰু সেই যে শিবিৰ দেখিছে নীলা তম্বুৰে, তাতো মানুহ আছে। আমাৰ যোৱা টাইম হৈ গ'ল, আৰু ডিম্পুদা আহিছিল ইয়ালৈ। ডিম্পুৰে নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিছে বাৰু, আৰু আপোনালোকেও আহক আৰু কেইখুটমান হ'লেও সহায় কৰক ইহঁতক। আৰু কি ক'ম আৰু বেলেগ উপায় নাই। আৰু আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, সুৰক্ষিত থাকক।